हेलो गाइस, तो मैं आহি पाলোঁ फाइनेली रंघर शिवसागৰৰ। এতিয়া ৰংঘৰৰ ভিতৰত মই সোমাই আছোঁ আৰু ৰংঘৰৰ আচলতে এইটোৱে ৰংঘৰ দেখা পাইছে। এইটো ৰংঘৰ শিৱসিংনগৰ ৰংঘৰ বুলি আছে। শিৱসিংনগৰ ৰংঘৰ আৰু আপোনালোকে যদি গাড়ী লৈ আহে তো ইয়াতে ভিতৰত গাড়ী ৰখা পাৰ্কিঙৰ সুবিধাটো আছে। তো ইয়াত চব দোকান চোকানো আছে, প্ৰায় দোকান চোকান দেখা পাই আছোঁ আৰু চব বস্তু আছে। আৰু বলকচোন মই দেৰি নকৰি ভিতৰত মই ৰংঘৰটো চাই লওঁ, ৰংঘৰটো কেনেকৈ সজাইছিলে আগতে সজাই। তো মইতো আগতে সোমোৱা নাই আৰু সোমাইছিলোঁ দিয়কচোন, সেনেকৈ মই আপোনালোকক মিছা মাতিছোঁ। তো মই টিকেটটো কাটিলোঁ আৰু কাটিলোঁ। তো এইটো ৰংঘৰ দেখা পাইছেনে? তো ৰংঘৰ একচুৱেলি মই এটা বেলেগ দূৰৰ পৰা বহুত কিবা বেলেগ বেলেগ লাগে। চ' গাইজ, মই ফাইনেলি সোমাই গ'লোঁ ৰংঘৰত। ৰংঘৰৰ একচুৱেলি ছিষ্টেম বহুত আছে। ছিষ্টেম মানে কি, টিকেট কটা ছিষ্টেমটোৰ কথা কৈ আছোঁ আপোনালোকক। আৰু টিকেট অনলাইন প্ৰচেছত কাটিব লাগে, মাত্ৰ 20 টকা লয় তো পাৰ হেড। তো এতিয়া মই কাটিলোঁ, কাটি কেনে মই সোমাই আহিলোঁ। আৰু আপোনালোকে যদি গাড়ী চাড়ী যদি লৈ আহে, গাড়ী লোৱাৰ কাৰণে, গাড়ী থকাৰ কাৰণে, গাড়ী ৰখাৰ কাৰণে সুবিধা ধুনীয়া আছে, পাৰ্কিং প্লেচ আছে। আৰু ইয়াতে সোমাই কেনে দেখা পাইছোঁ যে কফিটেৰিয়া, মানে কফি ঘৰ এই সেইটো চাইডত আছে, মানে এতিয়া বন্ধ আছে চাগে। তো এনেকুৱা ফুলৰ পৰিৱেশ, ইমান ধুনীয়া সৌন্দৰ্য। আৰু তো মই আপোনালোকক ক'ব খুজিছোঁ ৰংঘৰ মানে কি। আৰু ৰংঘৰ মানে এতিয়া মই বিশেষকৈ অভিজ্ঞতা নাই, তথাপি মোৰ মেণ্টেলিটি মই কৈ আছোঁ। ৰংঘৰ মানে হ'ল ঐতিহ্যমণ্ডিত শিৱসাগৰত অৱস্থিত কৰাৰ আগৰ ৰাজ প্ৰশাসনে যেতিয়া তাৰমানে ৰংঘৰ সজাইছিল। তো আমি যেনেকৈ কওঁ যে ৰংঘৰৰ ভাত খাব ইচ্ছা গৈছে নেকি তোৰ, তো সেনেকুৱা একচুৱেলি নহয়। আৰু একচুৱেলি এইটো ৰজা আছিল, আৰু ৰজাই বাকী মই নকওঁ দিয়কচোন। তো আপোনালোকে চাওক আগত ভিডিঅ'টো, তাৰপিছত মই কৈ আছোঁ ৰংঘৰৰ বিষয়, ৰংঘৰৰ কেনেকুৱা হিষ্টৰী আছে। আৰু ৰংঘৰ একচুৱেলি ইয়াতে যিখিনি মানুহ আছিল, তাৰমানে ৰংঘৰ ৰজাই যেতিয়া আছিল, ৰজাই ইয়াতে আৰু তো গাইজ, তো আপোনালোকে দেখা পালে ৰংঘৰটো আচলতে কি। ৰংঘৰটো আপোনালোকে এইটো সুধিব পাৰে ৰংঘৰটো কি। আচলতে ৰংঘৰটো হ'ল শিৱসাগৰত অৱস্থিত ৰাজ মহাৰাজৰ দিনত ৰাজ প্ৰশাসনে বনোৱা এটা কাৰাগাৰ হয়। তো আচলতে ইয়াতে মানুহবোৰক মানে যেতিয়া তাৰমানে আগৰ ৰজাসকলৰ দিনত, মানে যেতিয়া তাৰমানে ধৰক কোনোবাই ভুল কৰিছিলে, তো ভুল কৰা মানুহক ইয়াতে ৰজাই মানে শাস্তি দিয়া, মানে যেনেকৈ ধৰক আমাৰ মানুহে এতিয়া কয় যেনেকৈ যে ৰঙাঘৰত ভাত খাব মন গৈছে নেকি, তো তেনেকুৱা হয়। এইটো ৰাজকাৰেং, একচুৱেলি ৰাজকাৰেং নহয়, ৰাজকাৰেং ঘৰটো হ'ল হেৰিত আছে, আপোনাৰ নাজিৰাত আছে। তো আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু মই ওপৰত উঠি গৈ আছোঁ। ইয়াতে যিবোৰ মানুহে ভুল কৰিছিলে, এই ভুল কৰা মানুহক ইয়াতে ৰখাই থৈ দিছিলে। ইয়াতে জেলৰ নিচিনা চলি আছে, যাতে মানুহবোৰ ভিতৰত বাহিৰত ওলাব নোৱাৰে। আৰু একচুৱেলি এখন মুখ্য দুৱাৰ, আৰু এই মুখ্য দুৱাৰৰ ফালেদি উঠি আহে মানুহবোৰ। আৰু সেইবোৰ যেনেকৈ জেলৰ ভিতৰত থাকিলে এনেকুৱা এখন হেৰি দিয়ে, নেট দিয়ে, মানে কি বুলি কয়, গিৰিল দিয়ে। তো গিৰিলেৰে এনেকৈ আবদ্ধ কৰি ৰখা হৈছিলে। আৰু এতিয়া মই ভিতৰত গৈ আছোঁ। আৰু আচলতে ইয়াত যিবোৰ ঘৰটো কেনেকৈ তৈয়াৰ কৰা হৈছিল, আচলতে এই ঘৰটোত কোনো ধৰণৰ ৰড বা চিমেণ্ট আৰু ৰড নাছিল। চিমেণ্ট আৰু ৰড নোহোৱাকৈ ইয়াতে যেনে তৈয়াৰ কৰা হৈছিল, এনেকুৱা ধৰণৰ আপোনালোকৰ বৰালি মাছৰ বাকলি আৰু চূণ, এনেকৈ বহুত
বহুতকেইটা ধৰণৰ কেমিকেল লগাই এই ৱালখন তৈয়াৰ কৰা হৈছিল আৰু ইয়াতে কোনো ধৰণৰ ৰড নাই আৰু ৰড নোহোৱাকৈ তৈয়াৰ কৰা হৈছিল কিমান ষ্ট্ৰংলি। তো আপোনালোকে চাওকচোন ৰংঘৰটো কিমান বছৰ আগতে বনাইছিল বাৰু সেইটো মই দেখাম আপোনালোকক। চাওক এয়া হৈছে ৰংঘৰ আৰু ইয়াতে মানুহক হেৰি দিছিলে। প্ৰায় ইয়াত বহুত ধৰণৰ পৰ্যটক আহি আছে। এইটো ৰংঘৰ। সৌন্দৰ্য এইটো যে ৰাস্তা দেখা পাইছে এইটো ৰাস্তা শিৱসাগৰ টাউনত পিনে যায়। লেফ্ট ছাইডত যদি যায় আপোনালোকে চিধা ওলাই গৈ যদি লেফ্ট ছাইডত যায় তেতিয়াহ'লে শিৱসাগৰ টাউন পাব আৰু ৰাইট ছাইডে গ'লে গুৱাহাটী পাব। ইপিনে গ'লে গুৱাহাটী পাব আৰু ইপিনে গ'লে শিৱসাগৰ টাউন পাব। আৰু মই বাৰু দেখালোঁ আপোনালোকক আৰু পাৰিলে আগত পিনে যাম। আৰু এইবাৰ যিটো মুখ্য দুৱাৰ আছে দুৱাৰখন আপোনালোকে চাই লওক একবাৰ। সেইটো ইমান ধুনীয়াকৈ দেখা পাইছিল। আৰু ইয়াতে আপোনাৰ দেখা পাইছেনে সৌন্দৰ্য কিমান সৌন্দৰ্য। তো আচলতে এই সৌন্দৰ্যটো চাই ভাল লাগে, থাকি ভাল লাগে। এনেকুৱা পৰিৱেশত যদি দিনভৰো থাকোঁ তথাপি মনটো তাৰমানে হেঁপাহ পলাই নাযায়। তো এইটো গ্ৰাউণ্ড ফ্ল'ৰ। গ্ৰাউণ্ড ফ্ল'ৰ এইখিনিত কি কৰে নাজানো। তো তথাপি মই আহিছোঁ এইটো। তো আপোনালোকক দেখাই লৈছোঁ। আৰু কিবা কিবি চিহ্ন আছে। তো চিহ্নটো মই সহজে বুজাই দিব নোৱাৰিম, কিয় কৈছোঁ মোৰ লগত গাইড নাই। আৰু তো আপোনালোকে বুজি পাইছে গাইড নহ'লে যিকোনো বস্তু তো এক্সপ্ল'ৰ কৰাত অলপ দিগদাৰ হয়। তো এইবোৰ চিহ্ন এইটো কিহৰ চিহ্ন? হৰিণ নে কি? হৰিণ নহয় আচলতে এইটো কি বুলি কয় পৰিয়ালৰ নিচিনা নেকি? যি হওক তো আপোনালোকে বুজি পাব চাই ল'লে। আৰু এতিয়া মই ওলাই যাম মোৰ গন্তব্যস্থানলৈকে গুৱাহাটী। তো তথাপি আপোনালোকক বাহিৰৰ সৌন্দৰ্যটো দেখাই আছোঁ। আমাৰ যিটো ফ্লেগ ইণ্ডিয়াৰ এটা প্ৰতীক ফ্লেগখন উৰি আছে দেখা পাইছে আপোনালোকে। এইটো ইমান ধুনীয়াকৈ এইটো হৈছে ৰংঘৰ। ফৈ খালে নেকি? ফৈ খালে নেকি মই অহাৰ কাৰণে? অঁ ঠিক আছে ঠিক আছে। চ' গাইজ এইটো দেখা পাইছে আপোনাৰ এই ৰংঘৰ ইমান সৌন্দৰ্য কি ক'ম, ইমান ধুনীয়া বতাহ বলি আছে। তো চাই বহুত ভাল লাগিল। তো আপোনালোকে আহক আৰু এই ৰংঘৰটো যদি চাব লাগে তো গুৱাহাটীৰ পৰা আহিলে শিৱসাগৰ টাউনৰ ভিতৰত সোমাই তো টাউন নোপোৱাৰ আগতে লেফ্ট হেণ্ড ছাইডত আছে জাগাডোখৰ। তো চাবলৈ নাপাহৰিব, আহিবলৈ নাপাহৰিব। আমাৰ আদিম যুগৰ মানে আদিম বুলি নকওঁ, তো ৰজাৰ দিনৰ ৰজা মহাৰজাই
ইয়াত বনাই থৈ দিছে আৰু এইবোৰ দেখা পাইছেনে মাটিৰে বগুলি নহয় বাৰু এইটো বৰটোকলা আছিলে নেকি বৰটোকলাও নহয় যিয়ে নহওক তো এয়া বহুত পুৰণা হৈ গৈছে বস্তুবোৰ আগতে বনাইছিলে তো ইয়াত দেখা পাইছে ৰাস্তাটো কিমান ধুনীয়াকৈ বনাইছে তো গতিকে দেৰি নকৰি মোৰ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিলোঁ আৰু ইয়াতে কাৰ চাৰ লৈ আহিব পাৰে কাৰ চাৰ হোৱা পাৰ্কিঙো আছে তো যিকোনো গাড়ী লৈ আহিলে পাৰ্কিং এভেইলেবল হয় তো গতিকে ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ধন্যবাদ জয় আই অসম